ৰাসলীলা বুলিলে আমাৰ মনবোৰ কেনে লাগে বাৰু? নিশ্চয় অজান আনন্দত উপচি পৰে, নহয় জানো? এই শৰতৰ পূৰ্ণিমা ৰাতি কল্পনাই ঢুকি নোপোৱা বিতোপন ভাষাৰে বুজাব নোৱাৰি। প্ৰতিজন কৃষ্ণ ভক্তই প্ৰেমত মতলীয়া হৈ পৰে। এই শৰতৰ পূৰ্ণিমাত প্ৰতিজন কৃষ্ণৰ প্ৰেমিক লোকে আত্মহাৰা হৈ আপোন পাহৰি মন ব্যাকুল হৈ পৰে। কিয় জানো মৰতবাসীয়ে আনন্দত অনন্তলৈ উৰা মাৰে, কিন্তু সকলো মতলীয়া প্ৰভু ভগৱন্ত শ্ৰীকৃষ্ণৰ প্ৰেমত। এতিয়া আমি প্ৰেম মানেনো কি? শ্ৰীকৃষ্ণৰ প্ৰেমত পৰা কথাটো এতিয়া আমি প্ৰেম বুলি কওঁতে ভুল নুবুজিব। এই প্ৰেম স্বৰ্গীয় প্ৰেম, ভক্তি প্ৰেম, হৰিৰসৰ প্ৰেম। এই প্ৰেমত স্বাৰ্থ নাথাকে। ৰাস ভক্তি ৰসৰ পৰা উৎপত্তি হৈছে। প্ৰেম বুলি কওঁতে ই এক বুজাব নোৱাৰা নিস্বাৰ্থ প্ৰেম, ভক্তি প্ৰেম, স্বৰ্গীয় প্ৰেম আৰু মুক্তি যাত্ৰাৰ প্ৰেম, ঈশ্বৰৰ লগত বিলীন হোৱা প্ৰেম। ইয়াকে প্ৰেম বুলি কোৱা হয়। য'ত নিস্বাৰ্থ থাকে সেয়েহে প্ৰেম, স্বাৰ্থ থকাটো প্ৰেম বুলি কোৱা নহয়। প্ৰেম আকৌ দুবিধ, স্বাৰ্থজড়িত প্ৰেম, আনবিধ হ'ল নিস্বাৰ্থজড়িত প্ৰেম। এতিয়া আমাৰ শ্ৰীকৃষ্ণৰ পূৰ্ণকৃষ্ণ ভগৱন্তৰ লগত যি ৰাসলীলা গোপীসকলে কৰে, সেয়া ভক্তি মাৰ্গৰ প্ৰেমৰ কথাহে বুজাইছে। সেই শ্ৰীকৃষ্ণক ভাল পাওঁ, প্ৰেম কৰোঁ। তেওঁ চাৰিমুঠি জীৱৰ গৰাকী, স্বামী জগতৰ প্ৰতি আমাৰ পালন আৰু স্বজন কৰোতাৰ গৰাকী বা পতি বা স্বামী বুলি কোৱা হয়। আমাৰ সমাজত কিছু কিছু লোকে ঈশ্বৰৰ লগত তুলনা কৰি কয় শ্ৰীকৃষ্ণই 16 গোপীৰ লগত। শ্ৰীকৃষ্ণই গোপীৰ লগত প্ৰেম কৰা কথাটোৰ অৰ্থ এই যে ভক্তি প্ৰেম, ঐশ্বৰিক প্ৰেম, ঈশ্বৰৰ লগত লীন যোৱা প্ৰেম, ভক্তি মুক্তি প্ৰেম মাত্ৰ, জীৱৰ পৰিত্ৰাণ পোৱাৰ প্ৰেম এয়া। ভগৱান শ্ৰীকৃষ্ণই ভক্তিৰস দেখা পাইছিল প্ৰথমে নাৰীৰ গাত বা গোপীৰ গাত। সেয়েহে গোপীসকলৰ লগত তেওঁ কেলি কৰিছিল। নাৰীৰ গাত পুৰুষতকৈ আগেৰে ভক্তি উপজিছিল। সেয়েহে শ্ৰীকৃষ্ণৰ বাঁহী মাত শুনি গোপীসকল ঘৰৰ কাম এৰি ঢপলিয়াই গৈছিল, কাৰণ তেওঁলোকে ভক্তি প্ৰেমৰ ৰসত ডুব গৈছিল। কিন্তু পুৰুষসকল তেতিয়া যোৱা নাছিল। সেয়েহে পুৰুষসকলে নাৰীতকৈ পিছতহে প্ৰেম পাইছিল, কিন্তু মহিলাই আগতেই প্ৰেম পাইছিল। এতিয়া আমি আহোঁ ৰাসলীলা কেতিয়াৰ পৰা আৰম্ভ হৈছিল। ৰাসলীলা কেতিয়াৰ পৰা আৰম্ভ হৈছিল বুলি ক'লে আমি এতিয়া ঈশ্বৰৰ ধাম কেইটা সেইটো জানিব লাগিব। গোলোক ধাম, বৈকুণ্ঠ ধাম, শিৱ ধাম। গোলোক ধামত কোন থাকে? পৰমেশ্বৰ শ্ৰীকৃষ্ণ, ৰাধা লগত থাকে তেওঁলোকে। বৈকুণ্ঠ ধামত লক্ষী নাৰায়ণৰ লগত ভকতসকল থাকে। শিৱ ধামত আকৌ শিৱ পাৰ্বতী লগত সহ পাৰিষদগণ থাকে। এই তিনিটা ধাম ঈশ্বৰৰ। গোলোক ধামত দ্বাপৰ যুগত শ্ৰীকৃষ্ণই যেতিয়া অকলশৰে আছিল, তেতিয়া অসুৰৰ অত্যাচাৰত থাকিব নোৱাৰি শ্ৰীকৃষ্ণই
নিজৰ বাওঁ স্কন্ধৰ পৰা এগৰাকী পৰমা সুন্দৰী অপৰূপা জ্যোতিষ্ময় নাৰী সৃষ্টি কৰিছিল। সেইগৰাকীক ৰাধা নামে নামাকৰণ কৰি কৃষ্ণ বাওঁফালে বহুৱাই শ্ৰী মৰ্যাদাৰ প্ৰদান কৰিছিল। তাৰ পিছত ৰাধাই নিজৰ গা নোমৰ পৰা সহস্ৰ সুন্দৰী নাৰীৰ সৃষ্টি কৰিছিল। যেতিয়া ৰাধাই সহস্ৰ সুন্দৰী নাৰী সৃষ্টি কৰিছিল, তেতিয়া শ্ৰীকৃষ্ণই তেওঁ নিজৰ সোঁস্কন্ধৰ পৰা সহস্ৰ পুৰুষ সৃষ্টি কৰিছিল। ৰাধাই নাৰী সৃষ্টি কৰিলে, শ্ৰীকৃষ্ণই পুৰুষ সৃষ্টি কৰিলে। ৰাধাই সৃষ্টি কৰা নাৰীসকল হ'ল গোপী আৰু শ্ৰীকৃষ্ণই সৃষ্টি কৰা পুৰুষসকল হ'ল গোপ। সেইদিনা আছিল শৰতৰ পূৰ্ণিমা বিতুপন ৰাতি। গোপ আৰু গোপীসকলক লাগি শ্ৰীকৃষ্ণ আৰু ৰাধাক মাজত সোমোৱাই সেই ৰাস ৰসৰ কেলি কৰিছিল আনন্দ। তেতিয়াৰ পৰা বৰ্তমানলৈকে এতিয়া ৰাস লীলা চলি আহিছে। প্ৰিয় দৰ্শক, আপোনালোকে এয়া মই কোৱা কথা বুলি নাভাবিব, মই কোৱা কথা নহয়, বৈবত পুৰাণৰ পৰা আনি কথাষাৰ কৈছোঁ। আৰু লগতে যদি আপোনালোকে ভাল পায় তেনেহ'লে কমেণ্ট বক্সত কমেণ্ট দিব। ভাল হ'লে ভাল বুলি দিব, বেয়া হ'লে বেয়া বুলি দিব। আৰু লগতে যদি ভাল পায় লাইক এটা কৰিব। আৰু যদি আপুনি নতুন তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। প্ৰিয় দৰ্শক, আপোনালোকে য'তে আছে ত'তে সুখেৰে থাকক, শান্তিৰে থাকক। আৰু শেষত ৰাসৰ শুভেচ্ছা শেহতীয়াকৈ আকৌ এবাৰ জ্ঞাপন কৰিলোঁ। ধন্যবাদ।